নমস্কাৰ আজি দশম শ্ৰেণীৰ 110 পৃষ্ঠাত থকা 5.1 অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নটো আলোচনাৰ কাৰণে লৈছো। প্ৰশ্নটো এনেদৰে আছে, তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। এইটো 1 নম্বৰীয়া প্ৰশ্ন আহে। ইয়াত 4টা অংক আছে, চাৰিটা কৰি দিম। প্ৰথম অংকটো আছে 3 1 -1 -3। ইয়াত প্ৰথম পদটো আমি এই আখৰেৰে সূচিত কৰোঁ। প্ৰথম পদ a = হ'ব প্ৰথম পদ 3 আৰু সাধাৰণ অন্তৰ হ'ব d মানে হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ 1 - 3 মানে -2। এনসার a = 3 আৰু d = -2। ঠিক একেদৰে 2 নম্বৰ প্ৰশ্নটো আছে, এইটো -5 -1 3 7। ইয়াত প্ৰথম পদটো আৰু ক'বলগীয়া নাই। ইয়াত প্ৰথম পদ a = -5। সাধাৰণ অন্তৰ d = হ'ব -1 -5 -1 to 1 মাইনাছে প্লাছ হ'ব 5ৰ পৰা আগিলে 4। এনসার হ'ব a = -5 আৰু d = হ'ব 4। 3 নম্বৰ প্ৰশ্নটো ভগ্নাংশত আছে 1/3 5/3 9/3 13/3। ইয়াত প্ৰথম পদ হ'ব 1/3 a = লিখিম a = 1/3 আৰু সাধাৰণ অন্তৰ হ'ব d = হ'ব দ্বিতীয়টো হ'ল 5/3, তাৰ পৰা 1/3 মাইনাছ কৰিম। 3 আৰু 3 লসাগু 3 হ'ব, 5ৰ পৰা 1 গেলে 4 হ'ব 4/3। এনসার হ'ল a = 1/3 আৰু d = হ'ব 4/3। 4 নম্বৰ কুৱেশ্যনটো ভগ্নাংশত আছে 0.6 1.6 2.8 আৰু 3.9। প্ৰথম পদ a = হ'ব 0.6 আৰু সাধাৰণ অন্তৰ কেইটা সহজ অংক। সাধাৰণ অন্তৰ d = হ'ব 1.7ৰ পৰা 0.6। এইটো যদি বিয়োগ কৰাত অসুবিধা হয় এনেকৈ লিখা যায় 1.7 - 0.6। দশমিকৰ তলতে ঠিক দশমিকটো দিলে হ'ল। 7ৰ পৰা 6 গেলে 1 হ'ব আৰু 1ৰ পৰা 0 বিয়োগ কৰিলে 1 হ'ব 1.1। এনসার a = 0.6 আৰু d = হ'ব 1.1। আজি 4টাই কৰা হ'ল। ধন্যবাদ। অকলে কৰাৰ কাৰণে অসুবিধা হয় মোৰ অলপ।